যিজন মানুহে তোমাক বুজিবলৈ নিবিচাৰে তেওঁৰ ওচৰত নিজকে বাৰে বাৰে প্ৰকাশ কৰিব নাযাবা, কাৰণ তেওঁ তোমাক কেতিয়াও নুবুজে। তাৰ বিনিময়ত তুমি বহুত কষ্ট পাবা। তোমাৰ পৰা যদি আঁতৰি যাব খুজিছে তেনেহ'লে তুমিও আঁতৰি যোৱা। এজন মিছা সংগীৰ লগত সম্পৰ্ক কৰাতকৈ অকলশৰে থকাটো বেছি। পৃথিৱীৰ সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মন জয় কৰা। যদি আপুনি আপোনাৰ কলিজাখন কাটি ৰান্ধিও খাবলৈ দিয়ে, তথাপিও মানুহে ক'ব ধেৰ নিমখ কম আছে। যিয়ে নিজৰ কষ্ট ভালদৰে বুজিব পাৰে তেওঁ আনক কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ ভালদৰে জানে কষ্টৰ দৰে বিষাক্ত বস্তু এই পৃথিৱীত আৰু একো নাই। কাৰোবাক এনেকৈ আঁতৰাই নিদিবা যাতে পিছত মনত কৰিব লগা হয়। হাৰি যোৱাৰ নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নাম হ'ল জীৱন। কাৰো লগত এনেকৈ কথা নকবা যাতে পিছত ক্ষমা খুজিব লগা হয়। হেৰুৱাজনক বিচাৰি পোৱা সম্ভৱ, কিন্তু সলনি হোৱাজনক বিচাৰি পোৱা অসম্ভৱ। কোনো মানুহকে বেছি আপোন কৰি ল'ব নালাগে। অকণমান সাল সলনি ঘটিলে বুকুত আঘাত দি যায় বেয়াকৈ। ৰাতি নীৰৱতাই বাৰে বাৰে মনত পেলাই দিয়ে মই আচলতে কিমান অকলশৰীয়া। মানুহে মনত খং ধৰি ৰাখিলে সম্পৰ্ক বেয়া হৈ যায়। অভিমান কৰি ধৰি ৰাখিলে দূৰত্ববোৰ বাঢ়ি যায়। স্পষ্ট কথা আৰু সঁচা কথা কোৱা মোৰ বৰ বেয়া অভ্যাস। সেয়ে মানুহে মোক অতি সোনকালে বেয়া পায়। মই কেতিয়াও নকওঁ তোমাক ভাল পাওঁ বুলি। মোৰ দৰে নিদ্ৰাবিহীন দুটা ৰাতি কটোৱা, বুজি পাবা মোৰ দুখ। তুমি যিমানেই ভাল কাম নকৰা কিয় তোমাৰ পিছত বদনাম উলিয়াবই, কাৰণ মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। মৃত্যুৰ ওচৰত সকলোৱে হাৰ মানিবলৈ বাধ্য হয়, আৰু মাথো মহৎ মানুহখিনিহে নিজৰ কৃতি ৰাখি যাবলৈ সক্ষম হয়। জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিবা, কাৰণ প্ৰত্যেকেই এদিন সলনি হৈ যায়, নতুন কাৰোবাক পায়। আশাৰ পৰিণাম কম থকাই ভাল, কাৰণ আশাৰ পৰিণাম বেছি হ'লে